তোমাক এটা কথা সুধো, বেয়া পাবা নেকি? কি কথা সোধা? মানে তুমি ইমান মানুহটো চাইলেণ্ট হৈ কিয় থাকা? তোমাৰ কি কথা চথা ক'বলৈ মন নাযায় নেকি? মইচোন কথা পাতোৱেই। সেইটোক উত্তৰ দিয়া বুলিহে কয়। মই যিটো সুধো সেইটোহে উত্তৰ দিয়া তুমি। বাৰু আজি তুমি মোক একদম খুলি কথা কোৱাচোন। চেষ্টা কৰিম। আচ্ছা, প্ৰথমতে কোৱা, তুমি মানুহটো ইমান ইণ্ট্ৰভাৰ্ট কিয় হে? পৰিস্থিতিয়ে মোক এনেকৈ থাকিবলৈ বাধ্য কৰাইছে। মানে? ঘৰখনৰ মই এটাই ল'ৰা। মা দেউতাই মোক বহুত বেছি মৰম কৰিছিল। যিটোকে বিচাৰোঁ সেইটোকে আনি দিছিল। সৰুৰ পৰা একো অভাৱ নোহোৱাকৈয়ে ডাঙৰ হ'লোঁ। সৰুতে বহুত উৎপাত কৰিছিলোঁ। মা মোৰ পাছে পাছে লাগি লাগি ভাগৰি পৰিছিল। পাপায়ো মোৰ লগত সৰু ল'ৰা ছোৱালীৰ দৰে ধেমালি কৰি আছিল। মাও কিন্তু কম নাছিল। মোক যিডাল এছাৰিৰে পিটিছিল, পাপাকো ধেমালিতে সেইডাল এছাৰিৰে পিটিছিল। মা, মই আৰু পাপা তিনিজনেৰে এটা বহুত বেছি সুখী পৰিয়াল আছিলোঁ। তাৰপাছত? তেনেকৈ সকলোবোৰ ঠিকেই চলি আছিল। তেতিয়া মোৰ বয়স 11 বছৰ আৰু মোৰ বাৰ্থডে আহি পালে। মা পাপা মোৰ বাৰ্থডেক লৈ ব্যস্ত। কাক কাক মাতিব, কি কি খুৱাব, এই সকলোবোৰৰ আলোচনা চলি আছে। ঘৰখনত এটা উখল মাখলৰ পৰিৱেশ। শেষত দুয়ো মোক ঘৰত থৈ বজাৰ কৰিবলৈ বুলি ওলাই গ'ল আৰু কোনোদিন ঘূৰি নাহিলে। মানে? মানে আৰু কি? বাইক এক্সিডেণ্ট এটা হৈ দুয়োজন মোক এৰি থৈ বহুত দূৰলৈ গুচি গ'ল। ভগৱানে হয়তো আমাৰ মৰমবোৰ বুজিয়ে নাপালে। সেইকাৰণে মা দেউতাক মোৰ পৰা ইমান সোনকালে আঁতৰাই লৈ গ'ল। আই এম ভেৰি চৰি সাগৰ। মই জনাই নাছিলোঁ তেনেকুৱা কিবা কথা আছে বুলি। তুমি প্লিজ নাকান্দিবা। একো নাই দিয়া, নজনাৰ কাৰণে সুধিছা। আৰু মোৰো আজি মনটো অলপ পাতল লাগিছে। কাৰোবাৰ আগত কথাখিনি খুলি ক'ব পাৰিছোঁ যে। প্লিজ নাকান্দিবা।